গুড মৰ্নিং এভৰিৱান। কেনে আছে আপোনালোক সকলো? নিশ্চয় ভালে আছে। আৰু মই এতিয়া ৰেডি হৈছোঁ কলেজ যাবলৈ। আৰু আজি এটা বিশেষ ঠাইলৈ যাম, আৰু সেই বিশেষ ঠাইটো কি সেইটোকে দেখাবলৈ আজি ভিডিঅ'টো বনালোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাওঁ প্ৰথমতে কলেজ, তাৰপিছত আহি ঘৰত আকৌ ড্ৰেছ চেঞ্জ কৰি পেলাই সেই বিশেষ জেগাটোলৈ যাম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ইণ্টাৰভিউ দিবলৈ ঘৰত গৈ পেলাই জনাই আছোঁ ইণ্টাৰভিউটো কি হ'ল। গোটেইখিনি মই কথা ঘৰত গৈ পেলাই ক'ম। এতিয়াৰ পৰিৱেশ নাই, গতিকে ঘৰত গৈ পেলাই আপোনালোকক গোটেই ডিটেইলছখিনি কৈ আছোঁ। কেৱল কওঁ যে এইখন হৈছে শংকৰদেৱ শিশু নিকেতন। আজি ইণ্টাৰভিউ আছিলে আৰু তাতে ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ। পজিটিভ নিগেটিভ অকণমান পাছত জনাই আছোঁ। সেই ভিডিঅ'টো পিছত ভিডিঅ' কৰাত নহ'লে, আৰু পজিটিভ নিগেটিভ জনাম বুলি ক'লোঁ কিন্তু জনোৱা নহ'ল। ঘৰত গৈ পেলাই কিবা কামত ব্যস্ত হৈ গ'লোঁ আৰু পাহৰিলোঁ। আৰু আগৰ ভিডিঅ'কেইটা হৈছিলে দুদিনৰ আগৰ, আৰু আজি হৈছে 1 তাৰিখ 1 জুলাই। আৰু আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনত জইন কৰিলোঁ। আমি দুজনী জইন কৰিলোঁ, আৰু বাকী সকলোৱে কৰিছে, কিন্তু তেওঁলোক লাহে লাহে আহিব। আমি সোনকালে আহিলোঁ আৰু আমাৰ জইন কৰা হৈ গ'ল। আৰু ক্লাছ হ'ব 5 তাৰিখৰ পৰা। আৰু মই কৈ দিওঁ, এয়া হৈছে দেৱিকা, তাই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হয়। আৰু নিজৰ পৰিচয়টো আপোনালোকক আগতে দিছিলোঁৱেই যে মই গ্ল'বেল একাডেমিত কৰি আছোঁ, আৰু তাত মই ছ'চিয়লজিৰ এছিষ্টেণ্ট টিচাৰ হিচাপে কৰি আছোঁ। কিন্তু ইয়াতে মই 2টা ছাবজেক্টত জইন কৰিছোঁ, আৰু ইয়াত 11 খুলিছে। যিহেতুকে নিউ এডুকেশ্যন পলিচিৰ মতে য'ত 9-10 থাকে তাত 11-12 খুলিবই লাগিব। গতিকে এইখন স্কুল হৈছে 1 to 10, আৰু এইবাৰ প্ৰথম 11 খুলিছে। গতিকে আমি চব এক্সাইটমেণ্ট হৈ আছোঁ, কাৰণ আমি লগ পোৱা ষ্টাফৰ সকলোবিলাক নতুন নতুন। আৰু মই ইয়াতে ছ'চিয়লজি আৰু লজিক এণ্ড ফিল'চফি 2টা ছাবজেক্টত শিক্ষাদান কৰিম বুলি আগ্ৰহেৰে যোগদান কৰিছোঁ। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ স্কুলখনৰ প্ৰতি সকলোবিলাক বহুত প্ৰয়োজন। আৰু ইয়াৰে পৰিৱেশটো খুব ধুনীয়া। গতিকে মই ভাবিছোঁ আপোনালোকক ইয়াৰ পৰিৱেশটো অকণমান দেখাই দিওঁ, আৰু পাছতো কেতিয়াবা কিবা ফাংচনত দেখাই থাকিম। কিন্তু আজি প্ৰথম যিহেতুকে, গতিকে ভাবিলোঁ অকণমান বাহিৰৰ পৰিৱেশটো আজি দেখাই দিওঁ। এয়া হৈছে আমাৰ প্ৰৱেশ দুৱাৰ, আৰু এয়া হৈছে জিৰণি কোঠা। আৰু এয়া দেখিছে নহয়, এইটো হৈছে আমাৰ সভাকক্ষ। আৰু বাকী হৈছে সকলোবিলাক শ্ৰেণীকোঠা। আৰু এইফালে আমাৰ বাহনখিনি থোৱাৰ ব্যৱস্থা আছে। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ। আৰু বিশেষকৈ এই স্কুলখনৰ এই গছ কেইজোপাই খুব এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। স্কুলখন সাংঘাতিক পৰিপাটি হয়। মই যদিও বিশ্বনাথ চাৰিআলিৰে হয়, কিন্তু কেতিয়াও এইখন স্কুললৈ আহি পোৱা নাছিলোঁ। আহিয়ে খুব ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ, আৰু খুব ভাল লাগিলে। আৰু আগতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কথা বহুত শুনো, আৰু মোৰ ইয়াত মানে এটা কৰাৰ খুব ইচ্ছা আছিলে, যিটো মোৰ এতিয়া মানে পূৰণ হৈছে। কিন্তু দুখৰ বিষয়টো এইটো যে মই ইয়াতে পূৰ্ণকালীন হিচাপে মানে একদম পূৰা 9 to 3লৈকে মানে কণ্টিনিউৱাছলি থাকিম বুলি অংশগ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে হয়তো গ্ল'বেল একাডেমি মই এৰিবলগীয়া হ'ব পাৰে। চাই লওঁ, তথাপি এই মাহটোৰ ভিতৰতে মই ডিচিশ্যন লৈ পেলাম। কিন্তু এতিয়া মই জড়িত হৈ আছোঁ গ্ল'বেল একাডেমিৰ লগত। আগষ্টৰ পৰা হয়তো মই সম্পূৰ্ণৰূপে এৰিবলগীয়া হ'ব পাৰে। চ' তাৰ কাৰণে মোৰ বেয়া লাগিছে। যদিহে ক্লাছ মিলাব পাৰোঁ কৰিম, আৰু যদি ক্লাছ মিলাব নোৱাৰোঁ তেতিয়াহ'লে এৰিব লাগিব আৰু। চ' বহুত মিছ কৰিম গ্ল'বেল একাডেমিৰ সকলোখিনি মেম্বাৰ, আৰু লগতে আমাৰ প্ৰিন্সিপাল মেমক। গতিকে পিছৰ ভিডিঅ'ত ভালদৰে দেখাম, কিন্তু আজি কেৱল দেখালোঁ যে আজি এটা নতুন কামৰ
আৰম্ভণি, যিটো মই থাম্বনেইলত লিখিয়ে থৈছোঁ। আৰু খুব ভাল লাগিছে ইয়ালৈ আহি, আৰু খুব মনটো ভাল লাগিছে যে মই এইখন মানে স্কুলত 11ৰ শিক্ষক হিচাপে মানে যোগদান কৰিছোঁ। আশা কৰোঁ মই ছাত্ৰ ছাত্ৰীক খুব ধুনীয়া এটা শিক্ষা দিব পাৰোঁ আৰু সদায় এই স্কুলখনৰ লগতে জড়িত হৈ থাকিব পাৰোঁ। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দি থকা এনেধৰণৰ সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।